যিবিলাক নেকি আমাৰ দল UPPLৰ আমি ফাউণ্ডাৰ হয় দল কেনেকৈ হি পৰ্যায়লৈকে আহিলে আজি আমি দলৰ স্বাৰ্থত ৰাইজৰ স্বাৰ্থত ৰাকেশ ব্ৰহ্মক এতিয়াৰ তেখেতক আমি ৰাইজে এটা পৰিৱৰ্তন স্বাৰ্থত তেখেতক আমি জিতাই দিছিলোঁ। আজি দেখা পাইছোঁ তেখেতে ৰাইজৰ লগত মিলিত হৈ পেলাই কাম কৰা নাই। তেখেতে দলৰ প্ৰটোকল ভংগ কৰি পেলাই তেখেতে কাম কৰি আছে। আৰু আমাৰ যিকেইটা 12টা প্ৰাইমাৰী যিবিলাক নেকি ফাউণ্ডাৰ যিবিলাক নেকি কৰ্মীয়ে তেখেতে বঞ্চিত কৰি পেলাই নতুন প্ৰাইমাৰী বিলাকক সেক্ৰেটাৰী প্ৰেচিডেণ্ট হওক কৰ্মীবিলাকক সি বঞ্চিত কৰি পেলাই সি কাম কৰি আছে। দলৰ প্ৰটোকল ভংগ কৰি তেখেতে চলাই আছে। ইয়াৰ লগত আছে আপোনাৰ বাপন বসুমতাৰী আৰু TCLC চেয়াৰমেন আমাৰ মনেশ্বৰ বসুমতাৰী। দলে ডাঙৰ নে আপোনাৰ পাৱাৰে ডাঙৰ হ'ল? দলৰ যি সমস্যা হৈছে দলৰ সমস্যাটো দলে সমস্যাটো সমাধান কৰিব লাগিব। কোনোবা পাৱাৰটো লৈ পেলাই আমাৰ দলৰ মাজত বিভ্ৰান্তি সৃষ্টি কৰা তেনেকুৱা লিডাৰ ৰাকেশ ব্ৰহ্মক আমাক নেলাগে বুলি ক'ব পাৰোঁ। আমি দল গঠন কৰিছো। মই ফাউণ্ডাৰ হয় মচলপুৰত যি সময়ত নেকি পিপৰা এটা নাই, যি সময়ত নেকি আমাৰ গান্দাচাৰীৰ সেই দলখন ষ্ট্ৰং হিচাপে তেখেতে গঠন কৰিব গৈছিলে। আজি মই এইটোৱে ক'বলৈ বিচাৰিছো যে আমাৰ যিখিনি UPPLৰ নেতাবিলাকে ক'ত আছে এতিয়া ৰাকেশে আমাৰ মান সন্মান পাৰ্টিৰ মান সন্মান চব ধ্বংস কৰি দিলে। আজিৰ তাৰিখত লগি আমাৰ UPPৰ দলে কোনো এটা ইনিচিয়েটিভ ল'ব নোৱাৰিলে। চেন্ট্ৰেল UPPLৰ PNB বডিৰ আমাৰ নগেন বড়ো প্ৰফেচাৰ তেখেতক ৰাকেশ ব্ৰহ্মই গুণ্ডা লুকাই পেলাই মাৰিলে। চাওক কিমান দুৰ্ভাগ্যজনক। তেখেতে কি কাম কৰিছে কি কাম কৰা নাই। তেখেতে এজন প্ৰফেচাৰ হয়, তেখেতে ইণ্টেলিজেন্ট এজন। আজিৰ তাৰিখত UPPLে জবাব দিব লাগিব। মই সকলো বিটিআৰবাসী ৰাইজক BTC-বাসী ৰাইজক মই এইটোৱে ক'বলৈ বিচাৰিছো, সেই সময়ত ক'ত আছিলে ৰাকেশে? এই থুমকিটোৰ দৰে আহি পেলাই সি আজি ইয়াতে হৈছে। কোনে দিলে তাক? ৰাইজে ভোট দিছে। ৰাইজৰ লগত মিলি পেলাই কাম কৰক। আমাক একো নালাগে তেখেতৰ পৰা। আমি দল গঠন কৰিছো, আমাৰ দলৰ প্ৰতি মৰম আছে। আমি 5 বছৰৰ কাৰণে আমি দল গঠন কৰা নাই। আমি সেইটো ৰাখিছো কিহৰ কাৰণ? তেখেতক ৰাইজক সেৱা কৰক বুলি ৰাইজৰ স্বাৰ্থত দলৰ স্বাৰ্থত তেখেতক দায়িত্ব দিছে। দায়িত্বটো তেখেতে পালন কৰিব লাগিব। পাৱাৰ পাইছে বুলি তেখেতে যাহা তাহা ৰাইজৰ মাজত বিশৃংখলা কৰাটো আমি এইটো সহ্য কৰা নহ'ব। যোগেদি আপোনালোকক মই এইটোৱে ৰাইজৰ আগত মই অৱগত কৰিব বিচাৰিছো, যদি দল হয়, যদি UPPLে যদি দল হয়, নিশ্চয় আদৰ্শবাণী যদি দল হয়, এই আমি 12টা প্ৰাইমাৰীৰ বা 11টা প্ৰাইমাৰীৰ যিবিলাক নেকি পুৰণা কৰ্মীবিলাকক যদি কোনো ইনিচিয়েটিভ লৈ পেলাই এটা চিষ্টেমত যদি নানে, পাৰ্টিৰ নীতি নিয়ম ৰুল ৰেগুলেশ্যন এইটো ভংগ নকৰাকৈ ভালদৰে সুন্দৰ হিচাপে যেন আমাক এটা ন্যায় দিয়ে যেন, মই তাকে আমাৰ UPPL ৰাইজক বা পাৰ্টিক মই এইখিনি মই অনুৰোধ কৰিছো। সেইটো কথাই মই ক'বলৈ বিচাৰিছো। আজি UPPLৰ যি UPPL দলক আদৰ্শবাণী দল বুলি কৈছিলে, আজি তেখেতে আজি দলটো কি কৰিলে? সি দলৰ মান সন্মান খাই দিলে। তাৰপিছত তেখেতে দ্বিতীয়বাৰ তেখেতে কি কৰিলে? আমাৰ পাৰ্টিৰ মাজত প্ৰাইমাৰী লেভেলৰ পৰা লৈ পেলাই ইউথ লেভেলৰ মানুহ আমাৰ কৰ্মীবিলাকক তেখেতে গুণ্ডা লুকাই পেলাই আমাৰ পাৰ্টিৰ কৰ্মীক মাৰিব দিলে। তেখেতে দল কৰিব আহিছে নে শাসন কৰিব আহিছে নে শোষণ কৰিব আহিছে? তেখেতে UPPLৰ আদৰ্শ ক'ত গ'ল? UPPLৰ আদৰ্শ ক'ত গ'ল? ডেমক্ৰেচিৰ কথা কৈছিলে, ক'ত গ'ল? কোনে ধ্বংস কৰিলে? ৰাকেশে। প্ৰমোদ বড়ো ছাৰে নিশ্চয় গম পাইছে। তেখেতে
আজি এজন CM হৈ পেলাই তেখেতে গোটেইখিনি দায়িত্বটো তেখেতে বজাই ল'ব নোৱাৰে। তেখেতক আমি ক'বলৈ বিচৰা নাই। এজন সমষ্টিত ৰাইজক সেৱা কৰিবৰ কাৰণে EM বা GM এজন লিডাৰ ৰাইজে গঠন কৰি দিছে, ৰাইজেই দিছে, জিতাই দিছে। আজি সেই ৰাকেশে তেখেতে কৈছিলে, আই মাতৃসকল, মই 60 মাহৰ দৰমহাও নলওঁ যদি মই শাসনত আহো। মই EM আই মাতৃসকল, মই মছজিদ মন্দিৰ গীৰ্জা মই বনাই দিম, 60 মাহৰ দৰমহাও নলওঁ বুলি কৈছিলে তেখেতে। ক'ত গ'ল তেখেতে? কি আজি মাৱা মাছৰ পৰা গিলিব ধৰিছে, মাৱা মাছৰ পৰা গিলিব ধৰিছে তেখেতে। এই মোৰ মোবাইলত তেখেতৰ তথ্য গোটাইখিনি আছে, কিন্তু আমি দলৰ হাম হ'ব বুলি আমি আজি প্ৰেছ মিট তেখেতক ইমানখিনি ক'বলৈ যোৱা নাই। আজি তেখেতে ক'ব বিচাৰিছে BPF 17 বছৰত কি কাম কৰিছে, কি কাম কৰা নাই ৰাইজেই দেখিছে। আপুনি BPF ক'ৰবাত গালি দিয়া আপোনাৰ আজি পৰিৱৰ্তন ক'ত গ'ল? চৰকাৰেহে পৰিৱৰ্তন হৈছে। মানুহৰ যিখিনি জ্ঞান থাকিব লাগিছিলে সেইখিনি আজি আমি দেখা পোৱা নাই। মানসিকতাৰ যিখিনি কি বুলি কয় এইটো অসমীয়া আমাৰ বিশেষ কিবা নাহে। মানসিকতাৰ যিখিনি জ্ঞান থাকিব লাগিছিলে এইখিনি নাই। দলে পৰিৱৰ্তন হলে কি হ'ব? চৰকাৰী পৰিৱৰ্তন হলে কি হ'ব? মানসিকতা মনটোতো সলনি হোৱা নাই, নহয় জানো? মই এইটোৱে ক'ব বিচাৰিছো। আজি শান্তি আহিছে বুলি কৈছে, শান্তি আহিছে বুলি কৈছে, শান্তি আহিছে, কিন্তু এইটো শান্তিটো কোনে ভংগ কৰিলে? ৰাকেশে কৰিছে। আমাৰ প্ৰাইমাৰী ল'ৰাবিলাকক কোবাইছে, সি গুণ্ডা লুগাই পেলাই সি আমাৰ প্ৰাইমাৰীৰ আমাৰ পাৰ্টিৰ কৰ্মীবিলাকক সি কোবাব দিলে। আহত মানে আপোনাৰ যিখিনি ব্লকৰ এজন আমাৰ বাবুল বসুমতাৰী বুলি কোৱা আছিলে, প্ৰথমে তেখেতক কোবালে, তাৰপিছত আমাৰ ইউথৰ ল'ৰাক কোবালে, তাৰপিছত আপোনাৰ কি নলবাৰী প্ৰাইমাৰীৰ ছেক্ৰেটাৰী তেখেতক কোবালে। তেখেতসকলে আমাৰ যিখিনি পাৰ্টিৰ নীতি নিয়ম দলৰ মতেহে সিহঁতে কাম কৰিছে। কোনোবা EM GMৰ কথাৰ মতে সিহঁতে দলৰ মতেহে কাম কৰি আছে। সেই EM নিজৰ তাতে নোযোৱাৰ কাৰণে